চিকিৎসা পাম বুলি ৰাইজে আশা কৰি পেলাই তাত যায়, কিন্তু তাততো ট্ৰিটমেণ্ট নাপায়। খাব নোৱাৰা এগৰাকী পেচেণ্ট মোৰ নিজৰ ঘৰৰ, মোৰ ভিনিদেউ বৰপেটালৈ পঠিয়াই দিছে। তেতিয়াহ'লে আমি কি আশা কৰিব পাৰোঁ ইয়াৰ পৰা? আমি কি ৰিজাল্ট পাইছে আছোঁ এতিয়া? সেইকাৰণে চৰকাৰৰ ওচৰত আমাৰ আবেদন, আমাৰ ৰাইজৰ ফালৰ পৰা আবেদন, এই মেডিকেল কলেজখন শক্তিশালী ৰূপত থিয় কৰাই দিয়ক। বাজেট এক্সট্ৰাভাৱে বাজেট বনাই পেলাই মেচিনাৰীবিলাক কিনি দিব লাগিব। আজিলৈকে ICU নাই, তাত ICU এতিয়ালৈকে নাই, তাত কোনো ধৰণৰ মেচিন নাই। তেতিয়াহ'লে কেনেকৈ হ'ব পাৰে? আমাৰ ৰাইজ কেনেকৈ মান্তি হ'ব? তেওঁ বেলেগত যদি পঠিয়াই দিয়ে, ইয়াতে চিকিৎসা পাবৰ কাৰণে আশা কৰি পেলাই যায়, তেওঁলোকে আশা কৰা অনুৰূপে কোনো ফল পোৱা নাই, এনেকুৱা ধৰণৰ হৈছে। সেইকাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে বিষয়টো তেখেতৰ অৱগত হৈছে, সেইকাৰণে তেওঁ দায়িত্ব লৈছে। তেওঁ দায়িত্ব লোৱাৰ কাৰণে আমি সন্তুষ্ট হৈছোঁ, আৰু 2 বছৰ সময় আমি তেখেতক সময় দিম। কিন্তু ইয়াত যিটো আছে চিভিল হস্পিটেলৰ যিটো ক্ষমতা, সেই ক্ষমতাটো একদম তললৈ হ্ৰাস কৰিব নালাগে। মেডিকেল কলেজখন আমাৰ হাগ্ৰামা মহলী ডাঙৰীয়াৰ নেতৃত্বত সৃষ্টি হোৱা এখন মেডিকেল কলেজ, তাত হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট কৰিব লাগে। ষ্টুডেণ্টসকলক শক্তিশালী ৰূপত এগৰাকী ভাল ডক্টৰ বনাব লাগে, সেইটো তেওঁলোকে গুৰুত্ব দিয়ক, মেডিকেল কলেজখনে গুৰুত্ব দিয়ক। আমি সেইটোৱে আশা কৰিছোঁ। মেন পাৱাৰ বৃদ্ধি হওক, আমাৰ সংখ্যা বৃদ্ধি হওক, সেইটোৱে আমি বিচাৰিছোঁ। হস্পিটেল তাত যোৱাৰ কোনো দৰকাৰ নাই। যদি প্ৰেক্টিকেলৰ কাৰণে দৰকাৰ আছে, তেতিয়াহ'লে আমাৰ BTC চৰকাৰে সেই সুবিধাটো কৰি দিয়ক। তাৰ পৰা ইয়ালৈ ডাক্তৰসকল অহা যোৱাৰ কাৰণে যিকোনো মেচিনাৰী ইয়াত আহি পেলাই চিকিৎসা কৰিবৰ কাৰণে, প্ৰেক্টিকেল কৰিবৰ কাৰণে সুবিধাটো কৰি দিয়ক। দিল্লীৰ চৰকাৰে যদি সকলো নাগৰিকসকলক ফ্ৰীলি যদি অহা যোৱাৰ কাৰণে ফ্ৰী কৰিব পাৰে, উইদাউট পইচা ট্ৰেভেল কৰিব পাৰে, দিল্লীৰ চৰকাৰে যদি এইটো কৰি দিব পাৰে, সেই আদৰ্শটো আমাৰ BTC চৰকাৰে অনুকৰণ কৰক, তেতিয়াহ'লে আমি সন্তুষ্ট হ'ম। ইয়াত একো অসুবিধা নাই। ইয়াৰ পৰা 5-6 কিলোমিটাৰ দূৰত আছে, বেছি দূৰততো নাই। যেনেকৈ মেডিকেল কলেজটো পাহাৰৰ ওপৰত, তাৰ কাৰণে বাছ আছে, মেডিকেল হস্পিটেললৈ আনিবৰ কাৰণে বাছ আছে। ঠিক তেনেকুৱা ধৰণৰ আমাৰ এই চিভিল হস্পিটেলখনৰ থাকক, আৰু মেডিকেল কলেজখনো এটা স্বাৱলম্বী এখন মেডিকেল কলেজ ৰূপে থিয় হওক। অলপ ইয়াৰ ক্ষমতাটো হ্ৰাস হ'ব পাৰে। 2 বছৰ তেওঁ লোৱাৰ কাৰণে মই সহমত হৈছোঁ। 2 বছৰ সময় আমি তেখেতক দিম, আৰু তেওঁ যিবিলাক এছেট ইয়াৰ পৰা লৈ গৈছিল, তেওঁ গম পোৱা নাই বুলি আমাক অৱগত কৰিছে। তেওঁ আহি পেলাই চাব, চিভিল হস্পিটেল ভিজিট কৰিব, কি মেচিনাৰীবিলাক ইয়াৰ পৰা লৈ গৈছে তেওঁ বুজ ল'ব। বুজ লোৱাৰ পিছত সঁচা অৰ্থত যদি লৈ গৈছে, তেতিয়াহ'লে তেওঁ আমাক প্ৰতিশ্ৰুতি দিছে যে অহা আগষ্ট মাহৰ 15 তাৰিখৰ আগে তেওঁ এইবিলাক চিভিল হস্পিটেললৈ ঘূৰাই দিব। আমাৰ কথা হ'ল, চৰকাৰৰ ওচৰত আমাৰ আবেদন হৈছে যে মেডিকেল কলেজৰ কাৰণে যিখিনি মেন পাৱাৰ লাগে, মেন পাৱাৰটো তাত দিব লাগে। যিখিনি মেচিনাৰী লাগে, চিকিৎসাৰ কাৰণে যিখিনি মেচিনাৰী লাগে, সেই মেচিনাৰীবিলাক ইয়াত দিব লাগে, মেডিকেল কলেজত দিব লাগে। তেনেকেই কৰিলেহে আমাৰ মেডিকেল কলেজটো শক্তিশালী ৰূপত থিয় দিব পাৰিব। এতিয়া এনেকুৱা হৈছে যে পেচেণ্টবিলাকে তাত যায়, আশা কৰি পেলাই যায়, মেডিকেল কলেজ হৈছে, তাত বহুত ডাক্তৰ থাকিব, এই বুলি ভাবি যিসকল পেচেণ্ট তাত যায়, কিন্তু তেওঁলোকে তাত চিকিৎসা দিব নোৱাৰে। বেলেগ কি বুলি কয়, নাৰ্ছিং হোমত তেওঁলোকে ৰেফাৰ কৰিবলগীয়া অৱস্থাত হৈছে। মই তেওঁলোকক দোষাৰোপ নকৰোঁ, আমাৰ এডমিনিষ্ট্ৰেশ্যনক মই দোষাৰোপ নকৰোঁ। যদি কেপাচিটি নাই, তাত চিকিৎসা দিবৰ কাৰণে কেপাচিটি নাই, তেতিয়াহ'লে তেওঁলোকে আমাৰ প্ৰাইভেট কি বুলি কয়, নাৰ্ছিং হোমবিলাকত তেওঁলোকে পঠিয়াবলগীয়া হয়। আৰু বেছিকৈ কি কৰে, বৰপেটা মেডিকেল কলেজলৈ তেওঁলোকে ৰেফাৰ কৰে। সাধাৰণ পেচেণ্টক, সাধাৰণ বেমাৰীসকলক বৰপেটালৈ পঠিয়াবলগীয়া হয়। সাধাৰণ অপাৰেশ্যন কৰিব লাগে, তাকো নকৰাকৈ বৰপেটাত পঠিয়াই দিয়ে। তেওঁ ইয়াৰ সাক্ষী, তেওঁ ৰূপম ইয়াৰ সাক্ষী। তেওঁ সহায় কৰি দিছে বৰপেটাত, ক'ত গ'লে সেই অপাৰেশ্যনটো হ'ব। এনেকুৱা ধৰণৰ যদি এনেকুৱা ধৰণৰ হয়, পেচেণ্ট কেনেকৈ পাব?
সেই মেডিকেল কলেজখনে কেনেকৈ পেচেণ্ট পাব তাত গ'লে দেখোন বৰপেটা ৰেফাৰ কৰে আমাৰ MRMত ৰেফাৰ কৰে ক'ৰবাত নাৰ্ছিং হোমত ৰেফাৰ কৰে তো পেচেণ্ট তাত কেনেকৈ সকলক আমাৰ সকলো অৰ্গেনাইজেশ্যনসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে জোৰদাৰভাৱে আগবাঢ়ি আহিছে সকলো নাগৰিকসকলৰ দুৰৱস্থাটো দেখি পেলাই তেওঁলোকে আগবাঢ়ি আহিছে তাৰ কাৰণে মই তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতেও কথাটো বুজিলে সেইকাৰণে দুয়োখন অনুষ্ঠান RNB চিভিল হস্পিটেল আৰু কোকৰাঝাৰ মেডিকেল কলেজ এই দুইখনকে তেওঁ থকা সময়কালীনত শক্তিশালী ৰূপত তেওঁ থিয় কৰাব বুলি আমাক প্ৰতিশ্ৰুতি দিছে সেইকাৰণে তেখেতক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সকলো ফালৰ পৰা নাগৰিকসকলৰ ফালৰ পৰা হৈ পেলাই মই তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ অহা ২৬ৰ যিটো বিধানসভাৰ নিৰ্বাচন তাৰ আগে আগে আমাৰ মেডিকেল কলেজখন এটা পূৰ্ণাংগ ৰূপত মেডিকেল কলেজ এখন হ'ব বুলি আমি বাঞ্ছা কৰিছোঁ আশা কৰিছোঁ তেওঁ পাৰিব তেওঁ যি কাম কৰে ভালকেই কৰে গতিকে মই তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেখেতৰ পৰা বহুত আশা কৰিছোঁ কোকৰাঝাৰটো আমি ট্ৰাইবেল অধ্যুষিত অঞ্চল হয় দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ অধ্যুষিত অঞ্চল হয় এইটো আপোনালোকে সকলোৱে গম পায় গতিকে কোকৰাঝাৰখনক এখন স্বাৱলম্বী স্বাস্থ্যৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানবিলাক গঢ় লওক তাকে তেওঁ কৰিব বুলি আৰু গঢ় ল'ব বুলি আশা ৰাখিছোঁ এইখিনিকে কৈ আজি আপোনালোকৰ আগত ৰাইজলৈ যি মেছেজ দিব বিচাৰিছোঁ এইখিনি কথাৰে মই কৈ পেলাই শেষ কৰিছোঁ